তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 এক্সাম আপোনাৰ 10 জানুৱাৰীৰ পৰা। তো আজিৰ পৰা আৰু বেছি দিন নাই, 2 দিন আছে। তো বহুতো বন্ধু বান্ধৱীয়ে সুধি আছে যে ধ্ৰুৱদা তোমালোকে 2 দিন আগত কি কৰিছিলা? মইতো যথেষ্ট পঢ়ি আছোঁ এইকেইদিন, আৰু মোৰ এইবাৰ যথেষ্ট কনফিডেঞ্চ আছে যে মোৰ যথেষ্ট কনফিডেঞ্চ আছে। কিন্তু 2 দিন আগত মই কি কৰা উচিত, তোমালোকে কি কৰিছিলা এক্সামটো ক্ৰেক কৰাৰ কাৰণে? তো আজিৰ এইটো ভিডিঅ'ত মই জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ বন্ধু বান্ধৱী মোৰ বন্ধু টেণ্টৰ ভিতৰত আছে, তো সিহঁতৰো মই মন্তব্যবিলাক আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। সিহঁতে কি কৰিছিল 2 দিন আগত, 3 দিন আগত সিহঁতে কি কৰিছিল, কি কৰা উচিত, তো আজিৰ এইটো ভিডিঅ'ত মই জনাবৰ কাৰণে চেষ্টা কৰিম। তো প্ৰথমতে মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ যে তোমালোকে এইবাৰ SSC GDত যিটো তোমালোকৰ তোমালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছে, সেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তোমালোকৰ ল'ব যাতে পাৰা। তো আমি বৰ্তমান এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো আমি বৰ্তমান এই টেণ্টত আছোঁ। তো টেণ্টৰ পৰা আমি টেণ্টত আছোঁ, কিন্তু আমাক আপোনাৰ শ্বিফ্ট কৰিব 1 মান্থ পাছত। আমাক এই যি বিল্ডিং আছে, অকল এটা বিল্ডিঙে নহয়, এনেকুৱা টাইপৰ একদম ছেম বিল্ডিং সেইটো চাইডত আছে। তো এনেকুৱা টাইপত এইখন আপোনাৰ ড্ৰিল গ্ৰাউণ্ডটো আপোনালোকে দেখিবলৈ পাইছে। এইখন আপোনাৰ ড্ৰিল গ্ৰাউণ্ড, তো এইবিলাক দেখিবলৈ পাইছে। তো আজি ছানডে আপোনাৰ যথেষ্ট আমি ফ্ৰী পাইছোঁ। তো মই টেণ্টৰ ভিতৰত লৈ যাবৰ কাৰণে চেষ্টা কৰিম। তো এইবিলাক লেট্ৰিন বাথৰুম, তো আপোনালোকক টেণ্টৰ ভিতৰত লৈ যাবৰ কাৰণে চেষ্টা কৰিম যে 2 দিন আগত কি কৰিব লাগে, কি কৰিব নালাগে। তো টেণ্টটো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়া। তো বন্ধু বান্ধৱীসকল, আমি বৰ্তমান এইটো টেণ্টৰ ভিতৰত আছোঁ। এনেকুৱা ধৰণে আপোনাৰ ওচৰত আছে, এনেকুৱা টেণ্টৰ ভিতৰত আছে। আৰু এইকেইটা টেণ্টৰ আপোনাৰ যি আমি আছোঁ, এইকেইটা আপোনাৰ চেঞ্জ কৰিব। তো আপোনালোকে দেখিবলৈ পাইছে এইখন ফাৰ্ষ্ট বিচনা, এইখন মোৰ বিচনা। তো আপোনালোকে দেখিবলৈ পাইছে এইখন মোৰ বিচনা। তো ইয়াত বেগ আছে, আৰু আমি যিটো আমাৰ ট্ৰলি বেগ আনিছিলোঁ, সেই ট্ৰলি বেগটো আপোনাৰ সেইটো চাইডত দেখি আপোনাৰ সেই আছে। তো তাত আমি ট্ৰলি বেগটো থৈ আহিছোঁ। তো এনেকুৱা ধৰণে আমি আছোঁ গোটেই। তো চাব পাৰিব আপোনালোকে। বৰ্তমান আমি এনেকুৱা ধৰণে থাকিব লগা হৈছে, কাৰণ বিল্ডিংবোৰ আপোনাৰ নতুন কৰি বনাই আছে, আৰু আমাৰ যিটো বেটছটো, এইটো বেটছটো আমাৰ এনেকুৱা কৰি থাকিব লগা হৈছে। তো এইটো আপোনাৰ বিল্ডিংটো ট্ৰেন্সফাৰ কৰিব ৰিচেণ্টলি। তো বন্ধু বান্ধৱীসকল, মই মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰোঁ যে আপোনালোকে এক্সামৰ আগে আজি বাৰু আপোনাৰ পৰহিৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ পৰহি নাথাকিব পাৰে, ফেব্ৰুৱাৰী মাহতো থাকিব পাৰে। তো যি কি নহওক, 2 দিন আগতেই হওক বা 3 দিন বা 5 দিন আগতেই হওক এক্সামৰ, তো বেছি হাৰবাৰি নকৰিব, ভয় নাখাব বেছি। তো বিশেষ কৰি এক্সামৰ এটা নেচাৰেল বস্তু হয়। এক্সাম যোৱাৰ আগত বা আপুনি যথেষ্ট পঢ়িছে, তেতিয়াহ'লে আপোনাৰতো এনেই অট'মেটিকেলি ভয় লাগি থাকিব যে কি বা হয় এক্সাম, কি বা নহয়। তো এইখিনি হয়, এইটো নেচাৰেল চিজ হয়। তো বেছি ভয় কৰিব লগা একো নাই। মোৰো ভয় হৈছিলে এটা সময়ত। তো বেছি ভয় কৰিব লগা একো নাই। বিশেষ কৰি আজি আপোনাৰ RTC কিমিন, মই বৰ্তমান য'ত আছোঁ, তো ইয়াত আপোনাৰ জন্মদিন আপোনাৰ এইটো স্থাপনা দিৱস। তো আমি আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা কৰি আছোঁ। তো তাত আপোনাৰ সেই চলি আছে, ফাংচন হ'ব আজি। তো মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই ফাংচনৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো বেছি ভয় খাব লগা এক্সাম একোৱে নাই। 2 দিন আগত কি হয় কি নহয়, এইটো বিশেষ কৰি মই এতিয়া এইটো আপোনাৰ মই ইয়াত যদি কোনোবা আমাৰ অসমৰ বন্ধুক যদি দেখিবলৈ পাওঁ, তেতিয়াহ'লে মই সিহঁতক সুধিব চেষ্টা কৰিম যে SSC কনষ্টেবল GD 2021ত যি মই বিশেষ কৰি ITIPত ছিলেকশ্যন হৈছোঁ। তো বিশেষ কৰি চৈদুল ক'ত আছ, কি ক? তো এক্সামৰ আগত কি কৰিব লাগে, কি কৰিব নালাগে, তো বিশেষ কৰি চিন্তা কৰিব লগা একোৱে নাই। ঠিক আছে বাৰু, মই নেক্সট ভিডিঅ'ত মই আনি আছোঁ। তো আজিৰ ভিডিঅ'ত এইখিনি কথা কৈ কিনে চেষ্টা কৰিলোঁ। তো বিশেষ কৰি টেনশ্যন ল'ব লগা একোৱে নাই। তো ইয়াত আপোনাৰ যথেষ্ট দিগদাৰ আপোনাৰ ভিডিঅ' বনাওঁতে বা ভিডিঅ' আপলোড কৰাতে যথেষ্ট প্ৰব্লেম। তো যিমান পাৰোঁ মই ভিডিঅ' আপোনালোকক চেষ্টা কৰিম দিবৰ কাৰণে, টিপছ এণ্ড ট্ৰিক্স কথাই কিনে। তো নেক্সট ভিডিঅ' আহি আছে। তো এইটো ভিডিঅ'ত এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।